কবিতাৰ শিৰোনাম চকুপানীত তেজৰ চেকু। কিমান দেখিলো আৰু কিমান চাবলৈ বাকী আছে বৰ্বৰতাৰ অগ্নিকুণ্ডৰ তাণ্ডৱ। কিমান কিমান আৰু জ্বলিব বাকী আছে কাৰোবাৰ হেঁপাহৰ খৰ। কিমান আৰু বাকী আছে চকুপানীৰ ধাৰাসাৰ বৃষ্টিত বুকু ফুটা কৰি আপোনজনক বিদায় দিয়াৰ তিক্ত বেদনাত ত্যাগ দিবলৈ। আৰু মৃত্যুক কিমান সহজ হলে পিশাচবিলাকৰ ভোগ নিবাৰণ হ'ব। হেঁপাহৰ ঘৰখন চাই হৈ গ'ল, চকুপানীবোৰ শুকাই গ'ল। তাৰ পিছতো হৃদয় স্পন্দনত যন্ত্ৰণাৰ আৰ্তনাদ নকমে। কেনেকৈ কমিব যেতিয়া কোনোবা অবুজ শিশুৰ মূৰৰ ওপৰৰ পৰা পিতৃত্বৰ বটগছডাল অসুৰবিলাকে নিৰ্মমভাৱে কাটি পেলায়। তাৰ পিছত কেনেকৈ কমিব যন্ত্ৰণাৰ দহন। আৰু ইমানখিনিৰ পিছতো ন্যায় এটা অবান্তৰ প্ৰশ্ন হৈ ৰয়। এইটো হৈছে আমাৰ চিষ্টেম। বাৰে চিষ্টেম, তোমাক অশেষ ধন্যবাদ। ডিঙিত গামোচা লৈ ডিঙিৰ শিৰ থিয় কৰি সহস্ৰ জনতাৰ আগত ভাষণ দি ৰাজসনত বহা জননেতাক কৈছো, মাতৃভূমিক দানৱবোৰে দীঘল দীঘল নখেৰে খামুচি খামুচি ৰক্তাক্ত কৰি পেলালে। চাওক আপোনালোকে অসমীয়াৰ গাত কটক কিমান কেঁচা তেজৰ চেকুৰ লাগি। ইয়াৰ পিছতো আপোনালোকৰ বুকু নকপেনে? চাওক এবাৰ সেই গাভৰু বিধৱাজনীৰ কৰোণ মুখখনলৈ। এবাৰ মাত্ৰ চাওক দেউতা শব্দটো মুখৰ পৰা নোলাওঁতে অনাথ হোৱা সেই দেৱ শিশুটিৰ মুখখনলৈ। তাৰ পিছতো যদি ন্যায় নামৰ নাটকখনৰ প্ৰতিটো দৃশ্য ভেকু ভাওনা হয়, তেতিয়া হয়তো আমিবোৰে ভাবিবলৈ বাধ্য হওঁ যে আপোনালোকৰ দেহৰ তেজ সঁচাকৈ কলা হৈ বৰফ হৈ পৰিছে।